ছাত্ৰ-ছাত্ৰীসকল যোৱা ক্লাছত আমি বহুপদৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজিও আমি সেই একেটা বিষয়তেই পুনৰ আলোচনা কৰিবলৈ লৈছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ অনুশীলনী 2.1 3 নম্বৰ প্ৰশ্নৰ পৰা। ইয়াতে 3 নম্বৰ প্ৰশ্ন দিয়া আছে 35 মাত্ৰাযুক্ত এটা দ্বিপদ আৰু 100 মাত্ৰাযুক্ত এটা একপদৰ এটাকৈ উদাহৰণ দিয়া। আমি এই কোৱেশ্চনটোৰ এনসাৰ কৰাৰ আগতে আলোচনা কৰিবলৈ লৈছোঁ যে মাত্ৰা বুলিলে সাধাৰণতে কি বুজায়। বহুপদ এটাৰ মাত্ৰা মানে হ'ল সেই বহুপদটোত থকা চলকৰ সৰ্বোচ্চ ঘাত, অৰ্থাৎ চলকৰ যিটো সৰ্বোচ্চ পাৱাৰ থাকিব সেই পাৱাৰটোকে আমি বহুপদৰ মাত্ৰা বুলি কওঁ। ফৰ এক্সাম্পল 3x⁴ প্লাছ 3x³ প্লাছ 4x প্লাছ 5 এই বহুপদটোত চলক xৰ সৰ্বোচ্চ ঘাত হ'ল 4 এই মানটো, গতিকে এই বহুপদটোৰ মাত্ৰা হ'ব 4 যেহেতু চলকৰ সৰ্বোচ্চ ঘাত 4। নিশ্চয় তোমালোকে বুজি পাইছা। এতেকে 35 মাত্ৰাযুক্ত এটা দ্বিপদ হ'ল x⁵35 প্লাছ 6x। ইয়াতে দুটা পদ থকাৰ কাৰণে এইটো এটা পদ এইটো এটা পদ, দুটা পদ থকাৰ কাৰণে আমি এই বহুপদটোক দ্বিপদ বহুপদ ক'বলৈ যাম। লগতে যিটো চলক আছে চলকৰ সৰ্বোচ্চ ঘাত 35, যাৰ বাবে এই বহুপদটোক আমি 35 মাত্ৰাযুক্ত এটা দ্বিপদ বহুপদ ক'বলৈ যাম। এতিয়া 100 মাত্ৰাযুক্ত এটা একপদ হ'ল x⁴100। ইয়াত পদ আছে এটাই x⁴100 আৰু এই পদটোৰ মাত্ৰাও 100 হৈ আছে, অৰ্থাৎ 100, যেহেতু চলকৰ ঘাত সৰ্বোচ্চ ইয়াতে 100, যাৰ বাবে এই বহুপদটোক আমি 100 মাত্ৰাযুক্ত একপদ বহুপদ ক'বলৈ যাম। এইবাৰ আহিছোঁ 4 নম্বৰ প্ৰশ্নলৈ। 4 নম্বৰ প্ৰশ্নত দিয়া আছে তলৰ বহুপদবোৰৰ মাত্ৰা লিখা। এতিয়া প্ৰশ্ন নম্বৰ 1, ইয়াতে বহুপদটো দিয়া আছে 5x⁵3 প্লাছ 4x² প্লাছ 7x। এই বহুপদটোত আমাৰ চলক এটাই আছে, সেইটো হ'ল x, আৰু এই চলকৰ সৰ্বোচ্চ ঘাত ইয়াত 3 আছে। 3 থকাৰ কাৰণে সৰ্বোচ্চ যেহেতু 3, ইয়াতে 2 আছে, ইয়াতে 1 আছে, যেহেতু এই বহুপদটোৰ সৰ্বোচ্চ চলকৰ ঘাত 3, যাৰ বাবে এই বহুপদটোৰ মাত্ৰা হ'ব 3 এই বহুপদটো। এতিয়া 2 নম্বৰ প্ৰশ্ন, ইয়াতে আছে 4 - y²। ইয়াত যিটো চলক সেইটো হ'ল y, এই চলকৰ ঘাত ইয়াত সৰ্বোচ্চ 2, যাৰ বাবে এই বহুপদটোৰ মাত্ৰা হ'ব = 2। 3 নম্বৰ প্ৰশ্নত আছে 5t - √7। এই বহুপদটোত চলক আছে t আৰু tৰ ওপৰত পাৱাৰ 1 আছে আৰু এইটো সৰ্বোচ্চ, যাৰ বাবে এই বহুপদটোৰ মাত্ৰা হ'ব 1, মাত্ৰা 1। তাৰপিছত 4 নম্বৰ, ইয়াত চলক নাই যদিও চলক আছে নিশ্চয়। ইয়াতে 3 দিয়া আছে, তাৰমানে এই বহুপদটো এনেকুৱা আছিল 3x⁴0। তাৰমানে ইয়াতে চলকৰ মাত্ৰা হ'ল 0। চলকৰ মাত্ৰা যদি 0 হয় তাৰ মানটো সাধাৰণতে 1 বুজায়, যাৰ বাবে 3 লগত 1 পূৰণ কৰিলে 3 হয়। সেইকাৰণে ইয়াতে 3টো দিয়া আছে কিন্তু চলকটো ইয়াতে দিয়া নাই, অথচ ইয়াত যিটো চলক আছে এই চলকৰ মাত্ৰা হ'ব কিন্তু 0, মাত্ৰা = 0। এইবাৰ আমি আলোচনা কৰিবলৈ লৈছোঁ 5 নম্বৰ প্ৰশ্ন। 5 নম্বৰ প্ৰশ্নত দিয়া আছে তলৰ ৰৈখিক দ্বিঘাত আৰু ত্ৰিঘাত বহুপদবোৰ শ্ৰেণী বিভাজন কৰা। যোৱা ক্লাছবিলাকত আমি এই বিষয়ে আলোচনা কৰিছিলোঁ, ৰৈখিক বহুপদ, দ্বিঘাত বহুপদ আৰু ত্ৰিঘাত বহুপদৰ বিষয়ে। নিশ্চয় তোমালোকে এইবিলাক প্ৰশ্ন উত্তৰ নিজে কৰিব পাৰিবা, অথচ আমি পুনৰাই মনত পেলাই দিবলৈ চেষ্টা কৰি আছোঁ। ইয়াত 1 নম্বৰ প্ৰশ্নত আছে x² + x। যেহেতু
এই বহুপত্ৰত যিটো চলক আছে সেই চলকৰ সৰ্বোচ্চ ঘাত ইয়াতে 2 যাৰ বাবে এই বহুপত্ৰক আমি দ্বিঘাত বহুপদ কম 2 নম্বৰ প্ৰশ্নত আছে x - x² ইয়াতো যিটো চলক আছে সেই চলকৰ সৰ্বোচ্চ ঘাত অৰ্থাৎ মাত্ৰা যাক আমি কওঁ 2 আছে গতিকে এই বহুপদটো দ্বিঘাত বহুপদ হ'ব ইয়াতে 3 নম্বৰ প্ৰশ্নত আছে y + y² + 4 এই বহুপদটো যেটো চলক আছে এটা হল y যার মাত্রা আছে 2 অর্থাৎ চলকৰ সর্বোচ্চ ঘাত হল 2 যার বাবে এই বহুপদক আমি দ্বিঘাত বহুপদ কম 4 নম্বৰ প্ৰশ্নত আছে 1 + x ইয়াত যেটো চলক আছে সেই চলকৰ সর্বোচ্চ ঘাত কিন্তু 1 যদি চলকৰ সর্বোচ্চ ঘাত যদি 1 হয় তেতিয়া আমি সেই বহুপদক রৈখিক বহুপদ কম গতিকে এই বহুপদটো কিন্তু তোমাৰ রৈখিক বহুপদ হ'ব 5 নম্বৰ প্ৰশ্ন ইয়াতে আছে তোমাৰ 3t ইয়াতে যেটো চলক আছে চলকৰ সৰ্বোচ্চ ঘাত কিন্তু ইয়াতে 1 আছে যাৰ বাবে এই বহুপদক আমি কি বহুপদ বুলি ক'বলৈ যাম রৈখিক বহুপদ কম তাৰ পিছত 6 নম্বৰ যেটো আছে ইয়াতে চলক r আৰু ওপৰত স্কয়াৰ আছে গতিকে যেটো চলক r আছে আর ইয়ার উপরত সর্বোচ্চ মাত্রা অর্থাৎ ঘাত 2 যার বাবে এই বহুপদক আমি দ্বিঘাত বহুপদ কম তাৰপিছত তোমাৰ 7 নম্বৰ প্ৰশ্ন ইয়াত আছে তোমাৰ 7x⁴ এই বহুপদত চলকৰ সৰ্বোচ্চ ঘাত 3 যাৰ বাবে এই বহুপদক আমি ত্ৰিঘাত বহুপদ কম এবাৰ আমি আলোচনা কৰিবলৈ লৈছো বহুপদৰ শূন্যমান বহুপদৰ শূন্যমান বুলিলে সাধাৰণতে কি বুজায় বহুপদ এটাৰ শূন্যমান ক'বলৈ গ'লে সেই বহুপদত যেটো চলক থাকিব সেই চলকৰ ঠাইত কি মান বহুৱালে গোটেই বহুপদৰ মান তোমাৰ 0 ৰ সমান হ'ব সেই চলকৰ মানটোকে আমি কি কম বহুপদৰ শূন্যমান বুলি কম ফৰ এক্সাম্পল এটা লৈছো x + 2 এই বহুপদৰ শূন্যমান উলিয়াব লাগে এতিয়া আমি অলপ যদি চিন্তা কৰিবলৈ যদি যাও যে x ৰ ঠাইত কি বহালে আমি এই বহুপদৰ মান আমি 0 পাম অৰ্থাৎ শূন্য পাম গতিকে এই x ৰ ঠাইত বহুৱা সেই মানটোকে আমি কি কম এই বহুপদৰ শূন্যমান বুলি কম নিশ্চিতভাৱে ইয়াতে x ৰ ঠাইত যদি আমি -2 যদি বহাই দিও -2 + 2 ইয়াতে মাইনাস এটো প্লাস নিশ্চয় আমি এটো বিয়োগ বুলিয়ে কম -2 + 2 এই দুটা বিয়োগ কৰিলে আমি কি পাম = 0 পাম গতিকে x ৰ ঠাইত আমি -2 বহাইছো গতিকে এই বহুপদৰ শূন্যমান হ'ব -2 নিশ্চয় তোমালোকে বুজি পাইছা যে বহুপদ এটাত যেটো চলক থাকিব সেই চলকৰ ঠাইত কি মান বহুৱালে সেই বহুপদৰ মান তোমাৰ 0 ৰ সৈতে সমান হ'ব সেই চলকৰ মানটোকে আমি কি কম বহুপদৰ শূন্যমান কম প্ৰশ্ন এটা আমি লৈছো px = 2x + 1 বহুপদৰ শূন্যমান নিৰ্ণয় কৰা আমি এই বহুপদৰ কেনেকৈ শূন্যমান নিৰ্ণয় কৰিম নিশ্চয় তোমালোকে ইতিমধ্যে বুজি পাইছা যে বহুপদৰ যেটো চলক থাকিব সেই চলকৰ ঠাইত কি মান বহুৱালে গোটেই বহুপদৰ মান তোমাৰ 0 ৰ সৈতে সমান হ'ব সেই মানটোকে আমি শূন্যমান কম এতিয়া আমি এই বহুপদৰ শূন্যমান নিৰ্ণয় কৰি আছো এনেকৈ তোমালোকে নিৰ্ণয় কৰিবা যেহেতু x ৰ ঠাইত কি মান বহুৱালে সমান 0 হয় গোটেইখিনি মিলি যাৰ বাবে আমি বস্তুটো এনেকৈ লিখিম যে px = 2x + 1 ৰ শূন্যমান হ'ব যেতিয়া 2x + 1 = 0 হ'ব এটোৰ মান 0 বনাবৰ কাৰণে আমি x ৰ ঠাইত কি মান বহুৱালে 0 হ'ব সেই মানটো যেহেতু বহুপদৰ শূন্যমান গতিকে আমি 2x + 1 = 0 লৈছো এতিয়া আমি 2x টো ৰাখি দিম 1 টো ৰাইট সাইড লৈ গলে যেহেতু এটা প্লাস আছে এটা মাইনাস হৈ যাব এটা -1 আৰু x ৰ সৈতে 2 টো তোমাৰ পূৰণ সম্পৰ্কৰ দ্বাৰা আছে
গতিকে দুইটো যদি আমি ৰাইট সাইডত লৈ যাওঁ তেন্তে ৰাইট সাইডত যেটো সংখ্যা থাকিব তাৰ তলত যাই বহিব অৰ্থাৎ হৰণ হ'ব ইয়াতে আমি x ৰ মানটো পাই আছো -1/2 এই যে x ৰ মান -1/2 যে ওলাইছে এই মানটোই হ'ব তোমাৰ এই বহুপদৰ শূন্য মান কি হ'ব এই মানটো যদি আমি ইয়াতে বহাই দিও x ৰ ঠাইত তেন্তে তোমাৰ এই বহুপদৰ গটেখিনি মিলি আমি 0 পাম সো ইয়াতে আমি এই বস্তুটো আমি প্ৰমাণ কৰি দিছো 2x + 1 2 into x ৰ ঠাইত যদি আমি -1/2 বহাই দিও +1 এতিয়া চোৱা এই 2 আৰু এই 2 টো কেনসেল যাব এটা আমি কাটিব পাৰি তো -1 +1 যেতে এটা মাইনাস এটা প্লাস হ সেম বস্তু গতি এটা বিয়োগ কৰিলে আমি কি পাম 0 পাম গতিকে x ৰ মানটো আমি ইয়াতে -1/2 যেটো পাইছো সেই মানটোই হ'ব তোমাৰ এই বহুপদৰ শূন্য মান আমি এনেকৈ বহুপদ বিলাকৰ শূন্য মান নিৰ্ণয় কৰিব পাৰিম নিশ্চয় তোমালোকে পাৰিবা আন এটা প্ৰশ্ন আমি লৈছো px = 2x - 5 বহুপদৰ শূন্য মান নিৰ্ণয় কৰা এই প্ৰশ্নটো আমি কেনেকৈ সমাধান কৰিম যেহেতু ইতিমধ্যে তোমালোকে গমে পাইছা যে x ৰ ঠাইত কি মান বহালে গটেখিনি মিলি আমি শূন্য পাম সেই মানটোই হল এই বহুপদৰ শূন্য মান হ'ব গতিকে আমি এই বহুপদৰ শূন্য মানটো এনেকৈ নিৰ্ণয় কৰিম px = 2x - 5 ৰ শূন্য মান হ'ব যেতিয়া 2x - 5 = 0 হ'ব আমি এটাৰ মান সমান 0 বনাবৰ কাৰণে ইয়াতে x ৰ মানটো কি হ'ব সেই মানটো এটা আমি উলিয়াম তো 2x টো তুমি ৰাখি দিবা -5 টো হফালে লৈ গলে -2 উঠি যাব প্লাস হৈ যায় এতিয়া x ৰ হৈতে দুইটো তোমাৰ পূৰ্ণ সম্পৰ্ক দ্বাৰা আছে গতিকে x টো আমি ৰাখি দিলে দুইটো ৰাইট সাইড লৈ গলে ৰাইট সাইডত যেটো সংখ্যা থাকিব তাৰ তলত যাই বহিব গতিকে এই বহুপদৰ আমি শূন্য মান কি পাম 5/2 পাম অৰ্থাৎ এই 5/2 টো আমি যদি এই x ৰ ঠাইত বহাই দিও তেন্তে এই বহুপদৰ গতিকে এই বহুপদৰ শূন্য মানটো আমি তেতিয়া কি পাম শূন্য পাম x ৰ মান 5/2 যদি আমি এই বহুপদত x ৰ ঠাইত বহাই দিও তেন্তে এই বহুপদৰ ক্ষেত্ৰত আমি কি পাম 0 পাম ইয়াৰ মানটো এতিয়া যদি x ৰ মানটো 5/2 যদি আমি এই x ৰ ঠাইত বহাই দিও তেন্তে এই বহুপদৰ মান তোমাৰ কি হ'ব 0 হতে সমান হ'ব এতিয়া আমি এটো প্ৰমাণ কৰি দেখাই দিছো 2x - 5 সমান 2x ৰ মানটো আমি পাইছো ইয়াতে 5/2 -5 ইয়াতে 2 আৰু 8 কেনসেল যাব তো 5 - 5 তেনেহলে আমি ইয়াতে কি পাম ইয়াতে আমি কি পাম 0 পাম যেহেতু x ৰ মান বহাই দিয়াৰ লগে লগে আমি এই বহুপদৰ মান কিন্তু আমি ইয়াতে 0 পাইছো যাৰ বাবে x ৰ মানটো তোমাৰ এই 5/2 হ'ব তোমাৰ কি এই বহুপদৰ শূন্য মান এতিয়া আমি অনুশীলনী 2.2 লৈ আহিছো অনুশীলনী 2.2 প্ৰথম প্ৰশ্নটো আছে 5x - 4x² + 3 বহুপদৰ মান নিৰ্ণয় কৰা যেতিয়া 1 নম্বৰ x = 0 একবাৰ তোমাক 0 লৈ কৰিবলৈ দিছে x ৰ মান 2 নম্বৰত x = -1 ব্যৱহাৰ কৰিবলৈ দিছে 3 নম্বৰত x = 2 লৈ সেই বহুপদৰ মান নিৰ্ণয় কৰিবলৈ দিছে গতিকে আমি এই বহুপদটো আমি 1 নম্বৰ সমাধানটো এনেকৈ কৰিম ধৰা হল px = 5x - 4x² + 3 যেহেতু x ৰ মান আমাক 0 ব্যৱহাৰ কৰিবলৈ দিছে গতিকে আমি x ৰ ঠাইত যদি আমি ইয়াতে 0 বহাই দিও তেন্তে আমি পাম 5 * 0 - 4 * 0 ৰ ওপৰত স্কয়াৰ হ'ব যেতে x ৰ ওপৰত স্কয়াৰ আছে +3 5 ৰ লগত 0 ইনটু কৰিলে তোমাৰ 0 হয় মনত ৰাখিবা যিকোনো সংখ্যাৰ লগত যদি 0 ইনটু কৰা হয় তেন্তে তাৰ মানটো সদায় 0 হয় মাইনাস এটো 0 স্কয়ার মানে 0 0 লগত -4 যদি আমি ইনটু কৰো তেতিয়াও আমি কিন্তু ইয়াতে 0 পাম +3 ইয়াতে আমি মান পাই আছো কিমান তোমাৰ 3 পাই আছো গতিকে x ৰ মান যদি 0 হয় তেতিয়া আমি এই বহুপদৰ মান পাম আমি কিমান 3 পাম এতিয়া 2 নম্বৰটো x ৰ মান যদি আমি -1 লও তেতিয়া আমি এই বহুপদৰ মান আমি কি পাম চাবা তোমালোকে p x ৰ ঠাইত আমি কি দিম -1 equal 5 into -1 minus 4 into -1 square plus 3
এতিয়া আমি এইখিনি হিচাপ কৰি চাওঁ কি হয় 5 ৰ লগত 1 ইনটু কৰিব লাগে পূৰণ কৰিব লাগে গতিকে 5 ৰ লগত যদি আমি ইয়াক পূৰণ কৰো ইয়াতে 5 পাম কিন্তু ইয়াতে চিহ্নৰ কথা মনত ৰাখিবা এটা মাইনাস থাকা সংখ্যা আৰু এটা প্লাস থাকা সংখ্যা যদি ইনটু কৰা হয় তেতিয়া কিন্তু পূৰণ কৰাৰ আগত সদায় মাইনাস চিহ্ন দিব লাগে তেতিয়া আমি মাইনাস চিহ্নটো দি দিছো ইয়াতে আছে মাইনাস অনৰ ওপৰত স্কয়াৰ মাইনাস থাকা যিকোনো সংখ্যা যদি বৰ্গ কৰা হয় তেন্তে সেই মাইনাসটো উঠি যায় এতিয়া ইয়াতে আমি 1 পাম এই 1 ৰ লগত যদি আমি -4 ইনটু কৰো তেতিয়া কিন্তু আমি ইয়াতে -4 পাম তাৰ পিছত ইয়াতে আছে +3 এতিয়া সয় এটা -5 এটা -4 যেহেতু একে চিন থকা পদবিলাক আমি যোগ কৰিব লাগে ইয়াতে -5 আৰু -4 সমান সমান কিমান হ'ব 9 হ'ব দুটাৰ আগতে মাইনাস চিন থকা কাৰণে ইয়াতে আমি মাইনাস চিনটো দিম +3 এতিয়া সয় ইয়াতে -9 + 3 আছে যেহেতু এটা প্লাসৰ আৰু এটা মাইনাসৰ 9 to মাইনাসৰ 3 to প্লাস গতিকে আমি ইয়াতে কি কৰিম এই সংখ্যাটো আমি বিয়োগ কৰিম 9 ৰ পৰা তুমি 3 বিয়োগ কৰিবা 6 পাবা ডাঙৰ আগত যেটো চিন থাকে সেই চিনটো তোমাৰ সদায় দিব লাগে মনত ৰাখিবা বিয়োগফলৰ ক্ষেত্ৰত এটা সংখ্যাৰ আগত মাইনাস এটা সংখ্যাৰ আগত প্লাস থাকে আৰু সেই সংখ্যা দুটা বিয়োগ কৰাৰ পিছত ডাঙৰ আগত যেটো চিন থাকে সেই চিনটো তোমাৰ বিয়োগফলৰ আগত দিব লাগে গতিকে ইয়াতে আমি 6 ৰ আগত মাইনাস চিনটো দি দিম আমি x ৰ মান -1 ললে আমি এই বহুপদৰ মান পাই আছো আমি কিমান -6 পাই আছো এবাৰ আমি 3 নম্বৰটো লৈছো 3 নম্বৰত দিয়া আছে x = 2 x ৰ মান 2 লৈ আমাৰ এই বহুপদৰ মান উলিয়াব লাগে আমি এটো এনেদৰে কৰিম p x ৰ ঠাইত আমি 2 লৈছো 5 * 2 x ৰ ঠাইত আমি 2 বহাই দিছো -4 * x ৰ ঠাইত আমি 2 বহাই দিছো আৰু ওপৰত স্কয়াৰ যেটো আছে স্কয়াৰটো দি দিবা +3 এটা আমি এখিনি পৰা আমি চাও কি পাও 5 ৰ লগত 2 ইনটু কৰিব লাগে মানে 5 ৰ লগত 2 যদি আমি পূৰণ কৰো তেতিয়া আমি 10 পাম আৰু ইয়াতে 2 ৰ ওপৰত স্কয়াৰ আছে 2 ৰ ওপৰত স্কয়াৰ মানে 2 সংখ্যাটো দুইবাৰ পূৰণ কৰিব লাগে 2 * 2 আমি 4 পাম এই 4 ৰ লগত আৰু এই -4 যদি আমি ইনটু কৰো যেহেতু মাজত পূৰণ আছে তেতিয়া আমি পাম কি 16 পাম আৰু প্লাস ইয়াতে 3 এতিয়া চাও ইয়াতে আমি তিনিটা সংখ্যা ইয়াতে আছে এটা হল 10 +10 আনটো হল তোমাৰ -16 আনটো হল তোমাৰ +3 এই 10 আৰু এই 3 টো একে চিনযুক্ত ইয়াতো প্লাস আছে এটো প্লাস তেনে এই সংখ্যা দুটা আমি আগতে কি কৰিম যোগ কৰিম 10 ৰ লগত 3 যোগ কৰিলে 10 ৰ লগত 3 যোগ কৰিলে আমি কি পাম 13 পাম ইয়াত -16 আছে এটাৰ আগত মাইনাস এটাৰ আগত প্লাস চিন আছে গতিকে এই সংখ্যা দুটা আমি নিশ্চিতভাৱে কি কৰিম বিয়োগ কৰিম 16 ৰ পৰা 13 বিয়োগ কৰিলে কি পাম আমি 3 পাম ইয়াতে ডাঙৰ আগত চিন কি আছে মাইনাস চিন আছে গতিকে তুমি বিয়োগ কৰাৰ আগত তোমাৰ কি দিব লাগিব মাইনাস চিনটো দিব লাগিব গতিকে x ৰ মান 2 হলে আমি এই বহুপদৰ মান পাম আমি কিমান -3 পাম এনেদৰে বহুপদত থকা চলকৰ মান যদি তোমাৰ দিয়া থাকে তেন্তে সেই বহুপদৰ তুমি মানবিলাক এনেকৈ নিৰ্ণয় কৰিব পাৰিবা আজিলৈ ইয়াতে সমাপ্ত কৰিছো